গুলু কি হ'ল মনটো যে মাৰি আছ নাই কোৱাই দিয়ক বল লুডু একবাৰ মাৰি দিওঁগে একদম মনটো ভাল লাগি যাব বল বল আজি আপোনালোকে খেলকগে মই আজি নেখেলো কি হ'ল তোৰ হয়নে নাই কোৱাই দিয়ক কালি লাচিতে সিহঁতৰ ঘৰলৈ লৈ গ'ল দুইটা অকণ তাতে ফূৰ্তি কৰিম বুলি ঘূৰি আহি ঘৰত দুপাল পাল কাজিয়া বুজিছে খঙৰ ভমকতে মিনতিজনীকে দগৰি পিটিলো এতিয়া তাই মোক এৰি গুচি গ'ল গ'লো তই হ'বলা আহি ইয়াতে বহি আছ মই আকৌ তোক গোটেইখন বিচাৰিলো নহয় হেৰি মানে উজান লৈছিলো মতা মাগুৰ এটা পালো তাকে বোলো তাৰে ফূৰ্তিত বুজিছ নহয় কোনো দৰকাৰ নাই তোৰ কাৰণে তাৰ ঘৈণীয়েকে ঘৰ এৰি থৈ গুচি গ'ল তাৰ আৰু জীৱনটো ধ্বংস নকৰিবি পাই হয় গুলু আৰু তাৰ কপালখন চাওকচোন ডিঙিত দুপেক পৰোঁতেনে আজি ঘৈণীয়েকে ঘৰ এৰি গুচি গ'ল আৰু আমি তেতু গুৰিলৈকে গিলি আহিলো আমাৰ মৰ্তিজনী ঘৰৰ পৰা লৰচৰ নহয় যিদিনা যাব তই সেইদিনাহে বুজি পাবি হয় নহয় বাৰু বুজিছে কোৱাইদেউ সেই দিনটোলৈকে বাট চাই আছো আৰু গ'লো ভাবিছিলো মাগুৰ মাছটো সৰু সৰুকে কুটি পিঁয়াজৰ লগত ভাজি সুখেৰে সন্ধিয়াটো বহিম কিন্তু মই কথা দিছো গ'লো তোৰ দুখত আজি মই বৰত দিম গ'লো মই অকল নিমখ লগাই খাম বল গ'লো নাই এই আছা শপত খাইছো আজিৰ পৰা যে এইবিধ ঔষধ মই কদাপি গ্ৰহণ নকৰো তই কণীৰ ভয়ত চুলি কাটিবি গুলু বোপাই তই আৰু তাক পিঙাই নাথাক তোৰ যদি ইমানেই খাবলৈ মন আছে যা তই অকলে অকলে খাগে খাম কয়দেউ মই আজি অকলেই খাম তাৰ দুখত আজি মই অকলেই দুখী হ'ম কয়দেউ কয়দেউ আপুনি ইয়াতে আছিলে মই আকৌ আপোনাৰ ওচৰলৈহে আহিছিলো ঘন কচোন কয়দেউ এই কৰোণা যে ভেকচিন সেইটো নোপোৱাবিলাকক বোলে চৰকাৰে তাবিজ দিব হয়নে বা ঘন তোক এষাৰ কথা কোনে ক'লে আমাৰ এই যে এই ফেচবুক নে কি তাত কিবা পালে বোলে মোক ক'লে মই আকৌ অকৰা মানুহ বুজি নাপাওঁ তাৰপৰা মই আকৌ ভাবিলো কি মাষ্টৰ কৰাইদেউকে সুধি আহোচোন কথাটো হেৰি ভালেই কৰিলা ঘনকাই হেৰি কাম এটা কৰিলা তোমাৰ মাইকী মানুহজনী যে এই ভোটাৰ কাৰ্ড আছে নহয় জেৰক্স কপি এটা অনাবাদী স্কুলত দি থবলৈ ক'বাচোন মই ক'ম বুলি পাহৰি আছো মানে তোমাক কিন্তু কিয় হেৰি মই মানে কালি টিভিত পালো তাৰপৰা মই তোমাক ক'ম বুলি ভাবি আছিলো বাৰু দেই মই তাৰপৰা পাহৰিলো মানে সোনকালে বোলে চৰকাৰে বেজু নিযুক্তি দিব গ'লো তই দেখোন মন মাৰি আছ কিবা হৈছে নেকি নাই ঘনকাইটি কিনো কম মোৰ দুখৰ কাহিনী মিনতিজনীয়ে কালি ঘৰে গুচি গ'ল কিয় এইবোৰ ঘৰুৱা কাজিয়া তুমি নোসোমাবা এইবোৰ একো ঘৰুৱা কাজিয়া নহয় যত কুটৰ ঘাই পাতে বাহ গুলু তোৰ কাৰণে আজি মই বৰত দিব ওলাইছো আৰু তই মোক আজি এষাৰ কথা কৈ দিলি বুজিছা ঘনকাই কালি আমাৰ কলি গাইজনী দমৰা পোৱালি এটা জুকিছিলে গৰু নে নহয় ছাগলী তাৰে ফূৰ্তিত বোলো বল 10 মিনিটমান বহো মইনো কি জানো 10 মিনিটৰ পিছত যে সি খোজকাঢ়ি উঠি আহিব নোৱাৰিব তাত ঘনকাই মোক কি দুখ কোৱাচোন তুমি দুখ এটা নথকা নহয় তই তাক লগ ধৰিব নালাগিছিলে নহয় তাকেইতো মই সেইটোকে কৈছো তই কালি মোক চিঞৰ মাৰি নিদিলি কিয় মই দেখোন কালি দিনটো ঘৰতে আছো দেখোন তাতেইতো ভুলটো হ'ল ঘনকাই ঘৰতে উজানত ধৰা মতা মাগুৰ এটা আছে ব'লা ভুলটো শুদ্ধ কৰি দিওঁ বোলো বল লাচিত
তই মই এম ই স্কুলৰ পৰা প্ৰত্যেকটো সুখ দুখৰ সন্ধিয়াৰ লগৰী নহয় জানো? সামান্য কথাটোতে ইমান বেয়া পালি? হেৰ' তহঁতে তাক ভুল নুবুজিবি। সি আজিৰ পৰা ভাল হৈছে নহয়। তহঁতে অকণ সাহস দে। বাৰু হ'ব যা, মই তোক বেয়া চাই পোৱা নাই। লাচি, এনেই মাগুৰ মাছটো ডাঙৰেই চাগে ন? ব'ল আৰু দুখটোকে অকণমান কমাই আহোঁ। কি? নাই 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 বোলো, তই মোক বেয়া নাপাবি। হেৰি, তই নাখাওঁ বুলি অকণমান আগত শপত খাইছিলি। ঐ, তোৰ ঘৈণীয়ে আকৌ গুচি যাব, তই যাব নালাগে, নহ'লে আকৌ এখন জামালা বাঢ়িব। ঐ, মাগুৰ মাছ চাগে বেয়া হ'ব, আমি যাওঁ ব'ল। হেই, তাই অহা নাই নহয় কিবা। আহিলেতো এবাৰ এৰি দিম, কিবা বৰ নামঘৰ হ'ব। তই মানে আকৌ খাবি? তাকে ভাবিছো, টেনচনটো অকণমান কমেবা। তই যেতিয়া সিদ্ধান্তটো কৰিয়ে পেলালি, মই বাধা দিবলৈনো কোন, হয় নহয়? বল ঘনকাই, এই 50 টকীয়া খুচুৰা হ'ব নেকি? সৰ্বনাশ হ'ল আৰু, মোৰ পকেট খালী, মই এটকাও নানিলো। বল আমি কছাৰী ঘৰতে মিলাম আৰু, বল বল। এনে 50 টকাটো দিওঁ বাৰু, কিন্তু মাগুৰ মাছটো কিমান ডাঙৰ আছিল? ইহঁতকেইটা বাৰু মূৰ্খ, লাজ নাই ইহঁতৰ। কিন্তু আপোনালোকতো সচেতন। সামান্য নিচাকণৰ কাৰণে আমাৰ ঘৰখন, আমাৰ পৰিৱেশ, আমাৰ সন্তানৰ ভৱিষ্যত কেনেদৰে ধ্বংস হৈ গৈছে। আজি নাৰীও নিজৰ পদূলিতে অসুৰক্ষিত অনুভৱ কৰিছে। অকণমান ভাবক আৰু আজিয়ে নিচাযুক্ত বস্তু সেৱন কৰা ত্যাগ কৰক। Flip it.